নমস্কাৰ, মোৰ নাম লক্ষ্মীপ্ৰসাদ দাস। আজি আপোনালোকৰ ওচৰত ইংৰাজী ব্যাকৰণৰ ওপৰত এটি ক্ষুদ্ৰ প্ৰয়াসেৰে আমাৰ ভাতৃ প্ৰতিম ৰুবুল দাসৰ অনুৰোধ মৰ্মে কিছু আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। ইংৰাজী ব্যাকৰণ বুলি ক'লে আমাৰ বহুত ওপৰত এটা ভাল নলেজ থাকিব লগা হয়। সেইটো আমাৰ গ্ৰামাৰবিলাকৰ ওপৰত বা গ্ৰামাৰৰ পৰা পঢ়ি আমি যিখিনি আয়ত্ব কৰোঁ তাৰ লগত আমাৰ প্ৰেক্টিচ বা কিছুমান কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব নোৱাৰি। কিন্তু আমাৰ বেছিক ৰুলৰ পৰা চাবলৈ গ'লে বিশেষকৈ প্ৰিপজিশ্যনৰ ক্ষেত্ৰত সদায় আমাৰ কনফিউজন হৈ থাকে কিছুমানৰ ক্ষেত্ৰত। এতিয়া আহোঁ আমি আৰু প্ৰিপজিশ্যনৰ বিষয়ত। যেনে ধৰক ইন, অন, উইথ, এট এনেধৰণৰ প্ৰিপজিশ্যন। ইন বুলি ক'লে আমি ভাবিবই লাগিব যে ভিতৰত, যিকোনো বস্তু এটা ভিতৰত অস্তিত্ব বুজালে আমি ইন ব্যৱহাৰ কৰোঁ। যেনে উই আৰ চিটিং ইন দ্য ৰুম, আমি ৰুমটোৰ ভিতৰত বহি আছোঁ। হি ইজ চিটিং ইন দ্য ৰুম, ঠিক তেনেধৰণৰ ক্ষেত্ৰত আমি ইন ব্যৱহাৰ কৰোঁ। তাৰ উপৰিও ইন আমাৰ ডাঙৰ নগৰ চহৰ, তাৰপিছত মাহৰ ক্ষেত্ৰত এইবিলাকৰ আগতো ইন ব্যৱহাৰ হয়। যেনেধৰণৰ যে মই জানুৱাৰী মাহত গুৱাহাটীলৈ গৈছিলোঁ। I went to Guwahati in the month of January, বা সি জানুৱাৰী মাহত তেওঁৰ কি হৈছিল, জন্ম হৈছিল, was born in January। ঠিক তেনেধৰণৰ ক্ষেত্ৰত মই কলকাতালৈ গৈছিলোঁ। ঠিক তেনেধৰণৰ ক্ষেত্ৰত এইটো অলপ বেলেগ ধৰণৰ হ'ব। এইবাৰ আহোঁ আমি অনৰ ক্ষেত্ৰত। অন সাধাৰণতে কোনো এটা বস্তুৰ ওপৰত লাগি থকা বুজালে অন ব্যৱহাৰ কৰা হয়। ধৰক যে কিতাপখন টেবুলৰ ওপৰত আছে, দ্য বুক ইজ অন দ্য টেবুল, কিতাপখন টেবুলৰ ওপৰত লাগি আছে, সেইটো বুজালে অন ব্যৱহাৰ হয়। ঠিক তেনেদৰে আমাৰ ডেটৰ ক্ষেত্ৰত বা তাৰিখৰ ক্ষেত্ৰত অন ব্যৱহাৰ কৰা হয়। যে সি অমুক তাৰিখত অমুক কামটো কৰিছিল, হি ডিড দ্য ৱৰ্ক অন দ্য ডেট অফ 15 আগষ্ট, 16 আগষ্ট, এনেকুৱা ধৰণৰ। ঠিক তেনেদৰে আমি লাগি থকা বুজালে অলপ আগতে কৈছোঁ, যেনেকুৱা ধৰক উই লিভ অন দ্য আৰ্থ, পৃথিৱীখনৰ মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে আমিও লাগি আছোঁ। এইটো এটা চিৰসত্য কথা, উই লিভ অন দ্য আৰ্থ, নট ইন দ্য আৰ্থ, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত আহোঁ আমি উইথ। উইথটো আমাৰ সঘনাই ক্ষেত্ৰত কেতিয়াবা কনফিউজন আহে প্ৰিপজিশ্যনৰ ক্ষেত্ৰত। কিন্তু উইথটো কেতিয়া আমাৰ বেছিক ৰুল হিচাপত উইথ ব্যৱহাৰ হয়, কাৰোবাৰ সৈতে বুজালে, একম্পেনিমেণ্ট সংগী দিলে, আৰু সঁজুলিৰে বুজালে। ধৰক উদাহৰণস্বৰূপে দ্য হাণ্টাৰ কিল দ্য টাইগাৰ উইথ আ গান, চিকাৰীজনে গানেৰে বা বন্দুকেৰে বাঘটো হত্যা কৰিছিল, এই সঁজুলিৰে বুজাইছে। উইথ দ্য হেল্প অফ ইনষ্ট্ৰুমেণ্টছ, এইটো ইয়াত বুজোৱা হৈছে। ঠিক তেনেদৰে মই দেউতাৰ লগত বজাৰলৈ গৈছিলোঁ, আই ৱেণ্ট টু দ্য মাৰ্কেট উইথ মাই ফাদাৰ, ইয়াত একম্পেনিমেণ্ট বুজাইছে, সংগী বুজাইছে, সেইকাৰণে উইথ হৈছে। ইয়াৰ পিছৰ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আৰু আমি চেষ্টা কৰিম আপোনালোকৰ আগত প্ৰস্তুত কৰিবলৈ, আলোচনা কৰিবলৈ প্ৰিপজিশ্যনৰ ক্ষেত্ৰত। আজিলৈ এইখিনিয়ে, ধন্যবাদ।